পৃথিৱীতে বিৰল আমি সকলোৱে উপলব্ধি কৰোঁ কিন্তু প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত এই উৎসৱটোৰ সমস্ত সৌন্দৰ্য আৰু মাধুৰ্য বিগত প্ৰায় 350 বছৰ ধৰি আমি মায়ঙবাসীসকলে উপভোগ কৰি আহিছোঁ আমি আশা কৰিছোঁ এই উৎসৱটো অনাগত দিনত প্ৰচাৰ আৰু প্ৰসাৰ পালে সমগ্ৰ বিশ্বতে মায়ঙৰ যি গৌৰৱ যি ঐতিহ্য এই ঐতিহ্যক এই গৌৰৱটোৰ নিধান হিচাপে উৰুৱাই থাকিব আৰু আমি আশা কৰিছোঁ সমগ্ৰ মায়ঙবাসীয়ে এই উৎসৱটোৰ অধীনতে এই উৎসৱটোৰ পালনৰ জৰিয়তে একতাৰে ভাতৃত্বৰ বান্ধোনেৰে যুগে যুগে আমাৰ মায়ং অঞ্চলটোৰ যি ঐতিহ্য আৰু গৌৰৱ সেই জীয়াই ৰাখিব ইয়াকে কামনা কৰি এই উৎসৱটোৰ পৰম্পৰাই এই উৎসৱটোৰ ৰীতি নীতিয়ে আৰু এই উৎসৱটোৰ উদযাপনৰ জৰিয়তে সমগ্ৰ মায়ঙলৈ শান্তি সমৃদ্ধি সুখ নামি আহক তাকে কামনা কৰিছোঁ আৰু মই এই উৎসৱটোৰ আদৰণি পৰ্ব গোসাঁই আদৰণি পৰ্ব ইমানতে সামৰণি মাৰিছোঁ আৰু যাত্ৰা আৰম্ভ হ'বলৈ অনুৰোধ জনাইছোঁ।